ভাবকচোন আবেলি আপোনাৰ বেংকৰ একাউণ্টৰ পৰা পইচা উধাও হ'ল। আপোনাৰ নিজৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি পেলাই বেলেগ এজনে লোন ল'লে। আপোনাৰ নিজৰ মোবাইলত থকা হোৱাটছএপটো বেলেগ এটা মোবাইলত বা বেলেগ এজনৰ ফোনত খোলা হৈ আছে। আৰু চবতকৈ ডাঙৰ দুখৰ কথা এইটো যে এইবিলাকৰ অনুমতি আপুনি নিজে কিজানি দিছিলে অজানিত। আজি এই ভিডিঅ'ত মই আপোনালোকক 5টা এনেকুৱা ডাঙৰ ভুলৰ বিষয়ে ক'ম, যোনকেইটা হয়তো আপুনি দিনে দিনে কৰি আহিছে আৰু এইকেইটাৰ জৰিয়তে আপুনি আপোনাৰ পইচা পাতি, আপোনাৰ ডেটা, আপোনাৰ প্ৰাইভেচি গোটেইবোৰ বস্তুক ৰিস্কত পেলাই আছে বন্ধু। গতিকে অকণো স্কিপ নকৰি পেলাই ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকক, কাৰণ শেষত মই আপোনাক এই 5টা ভুলৰ পৰা কেনেকৈ নিজকে বচাই ৰাখিব পাৰিব তাৰ বিষয়ে জনাম। নমস্কাৰ বন্ধু, যদি আপোনালোকে মোক চিনি পাইছে নাইবা মোৰ পেজ বা চেনেলটোত নতুনকৈ আহিছে, মই হ'লো আৰিফ আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম ভুলটো হৈছে SMS বা হোৱাটছএপৰ মেছেজৰ জৰিয়তে অহা কিছুমান লিংকত ক্লিক কৰা। আপোনাক প্ৰলোভন দিয়া হ'ব পাৰে যে আপোনাৰ নামত কেছবেক আহিছে, আপোনাৰ নামত লোন আহিছে, আপুনি লটাৰী জিকিছে। যেতিয়া লিংকত ক্লিক কৰিব তেতিয়া লটাৰী ক্লেইম কৰিব পাৰিব। তাতে থাকে ডাঙৰ ৰহস্য। যেতিয়া আপুনি সঁচাকৈ লটাৰীটো পাবৰ কাৰণে বা লোনটো পাবৰ কাৰণে লিংকত ক্লিক কৰে, তেতিয়া আপোনাৰ ফোনত যোনটো স্ক্ৰীন আছে, স্ক্ৰীনৰ মিৰৰিং হৈ যাব পাৰে, মানে স্ক্ৰীনত যি ওলাই আছে তাকেই হুবহু দুৰ্বৃত্তৰ ফোনটোত বা কম্পিউটাৰটোত ওলাই যাব পাৰে। যেতিয়া ওলাব তেতিয়া আপোনাৰ ফোনত অহা OTP, আপোনাৰ ফোনত থকা মেছেজ, আপোনাৰ ফোনত থকা প্ৰাইভেট ডেটা গোটেইবোৰ বস্তু সিহঁতে পাই যাব। ইয়াৰ লগতে হ'ব পাৰে আপোনাৰ ফোনত অজানিতে কিছুমান এপ বা বাগছ এপ ইনষ্টল হৈ যাব পাৰে অটোমেটিকেলি, যোনকেইটা ইনষ্টল হৈ যোৱাৰ পিছত আপোনাৰ ফোনত ভৱিষ্যতত অহা OTPবোৰো সিহঁতে দূৰৰ পৰা লৈ থাকিব পাৰিব। আৰু চবতকৈ ডাঙৰ কথা এইটো যে যদি আপুনি অজানিতেও এইবিলাক লিংকত ক্লিক কৰি পেলাই সিহঁতৰ জালত পৰে বা আপুনি আপোনাৰ একাউণ্টৰ পৰা পইচা হেৰাই, আপুনি লিংকত ক্লিক কৰাৰ বাবে আপোনাক হয়তো পুলিচে বা বেংকৰ মানুহবোৰে বা বেংকৰ পৰাও আপোনাক কোনো হেল্প বা সহায় কৰিব নোৱাৰে। চ' সাৱধান হৈ যাওক। যদি আপোনাৰো কেতিয়াবা এনেকুৱা প্ৰলোভনৰ মেছেজ আহিছে হোৱাটছএপ বা মেছেজৰ জৰিয়তে, তেন্তে প্লিজ কমেণ্টত জনাব কি মেছেজ আহিছিলে। দ্বিতীয় ভুলটো হৈছে একদম সহজ পাছৱাৰ্ড ৰখা নাইবা একেটা পাছৱাৰ্ডকে বেলেগ প্লেটফৰ্মৰ কাৰণে ৰখা। আপুনি সহজতাৰ কাৰণে একেটা পাছৱাৰ্ড বেলেগ প্লেটফৰ্মৰ কাৰণে ৰাখি লয় বা সহজ এটা পাছৱাৰ্ড ৰাখি লয়। আপুনি কেতিয়াবা মন কৰিছেনে, যদি কিবা কাৰণত আপোনাৰ এটা এপ বা এটা প্লেটফৰ্ম হেক হয়, তেনেহ'লে সেই পাছৱাৰ্ডৰ জৰিয়তে আপোনাৰ গোটেইবোৰ প্লেটফৰ্ম বা গোটেইবোৰ এপছ হেক হ'ব পাৰে। কমপ্লেক্স পাছৱাৰ্ড আৰু এনেকুৱা এটা পাছৱাৰ্ড যোনটো হেক কৰা ইমান সহজ নহয়, কেনেকৈ ছেট কৰিব পাৰিব তাৰ কাৰণে এটা ডিটেইলড ভিডিঅ' মই আপোনালোকৰ কাৰণে সোনকালে এই চেনেল বা পেজৰ জৰিয়তে আনি আছোঁ। চ' গতিকে এতিয়া পৰ্যন্ত যদি আপোনালোকে মোৰ পেজটো ফ'ল' কৰা নাই নাইবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই কৰি লওক আৰু আপডেট থাকক। তৃতীয় ভুলটো হৈছে আমি পইচা পাবৰ কাৰণে কেতিয়াবা QR স্কেন কৰোঁ। আপোনাক কিছুমান দুৰ্বৃত্তই হয়তো প্ৰলোভন দি পেলাই আপোনাক ক'ব পাৰে যে আপোনাক পঠোৱা QRটো আপুনি স্কেন কৰক আৰু আপুনি পইচা পাব। ডাঙৰ কথা আপুনি সদায় মনত ৰাখিব, আপুনি QR স্কেন কৰিলে কেতিয়াও আপুনি পইচা নাপায়, বৰং আপোনাৰ পৰা পইচা যাবহে। QR স্কেন সদায় পইচা পে'মেণ্ট কৰিবলৈহে কৰা হয়, পইচা পাবলৈ নহয়। সদায় মনত ৰাখিব কথাটো। এই QR কোড স্কেন কৰাৰ স্কেমৰ বলি দোকানদাৰৰ পৰা আৰম্ভ কৰি পেলাই কলেজীয়া ষ্টুডেণ্ট বা বুঢ়া মানুহ পৰ্যন্ত হৈছে। গতিকে সতৰ্ক হৈ যাওক। 4 নম্বৰ ভুলটো হৈছে পাব্লিকত থকা WiFi ইউজ কৰা। আপুনি যেতিয়া ফ্ৰী WiFi ইউজ কৰিব খোজে, কেতিয়াবা হয়তো আপোনাৰ OTP দিব লগা হ'ব পাৰে। OTPটো দিয়াৰ লগে লগে আপোনাৰ ফোনটো হেক হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে ফ্ৰী WiFiৰ পৰা সাৱধান। তাৰ লগতে আপুনি কেতিয়াও বেলেগৰ WiFi ব্যৱহাৰ কৰি থকা অৱস্থাত আপুনি ইণ্টাৰনেট বেংকিং ব্যৱহাৰ নকৰিব। যদি তেনেকুৱা কৰে তেন্তে ফোনৰ পাছৱাৰ্ড, ফোনত থকা OTP এইবিলাকৰ এক্সেছ পোৱাৰ সম্ভাৱনা থাকে দুৰ্বৃত্তৰ। 5 নম্বৰ ভুলটো হৈছে থাৰ্ড পাৰ্টি এপ ইনষ্টল কৰা। মানে প্লে ষ্টৰত নথকা এপছ, কেতিয়াবা আপুনি ৱেবছাইটত যাব পাৰে বা ইউটিউবৰ ডেছক্ৰিপশ্যনত থকা কিছুমান লিংকছত ক্লিক কৰি পেলাই আপুনি এপ ইনষ্টল কৰিব পাৰে, নাইবা টেলিগ্ৰামৰ পৰা কিছুমান এপ ইনষ্টল কৰিব পাৰে। সেইবিলাক এপ যেতিয়া ইনষ্টল কৰে তেতিয়া কি হয়, তেতিয়া সেই একেটা চান্সেই থাকে যে আপোনাৰ স্ক্ৰীন মিৰৰ হ'ব পাৰে, আপোনাৰ ফোনত কেইটামান বেলেগ এপছ ইনষ্টল হৈ যাব পাৰে, যাৰ ফলত আপোনাৰ ফোন শ্ল' হ'ব পাৰে, আপোনাৰ ফোন হেক
হেক হ'ব পাৰে আপোনাৰ OTPবোৰ চুৰাই পেলাই আপোনাৰ ফোনত থকা বা আপোনাৰ বেংকৰ একাউণ্টত থকা পইচা লৈ ল'ব পাৰে আপোনাৰ প্ৰাইভেট ডেটা সিহঁতে এক্সেছ কৰি ল'ব পাৰে আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ ডিটেইলছ থাকিলে সেইবিলাকো ৰিম'টলি আপোনাৰ পৰা লৈ ল'ব পাৰে চ' কেতিয়াও প্লে ষ্ট'ৰ বাদ দি পেলাই আপোনালোকে বেলেগ অপশ্যনৰ পৰা কেতিয়াও এপ ইনষ্টল নকৰিব ভুলৰ পৰা নিজকে বঞ্চিত ৰাখিবলৈ চমুকৈ নিশ্চয় পইণ্টছবোৰৰ লগতে আপোনাক জনাই দিলোঁ কিন্তু তাৰ লগতে আপোনাক এটা ডাঙৰ সতৰ্কবাণী দিব খোজো সাধাৰণভাৱে ভাবকচোন আপুনি কেতিয়াও লোনৰ কাৰণে এপ্লাই কৰা নাই তেন্তে আপোনাক কিহৰ লোনৰ অফাৰ দি আছে কেতিয়াও লটাৰী টিকটেই কাটা নাই তেন্তে আপোনাক কিহৰ লটাৰী জিকাৰ কথা জনোৱা হৈ আছে আপুনি কেতিয়াও পইচা কাৰোবাৰ পৰা খোজাই নাই তেন্তে কিহৰ QR পঠাই পেলাই আপোনাক পইচা দিয়াৰ কথা জনাই আছে লোভত নপৰিব এইবিলাক প্ৰলোভন দিয়েই আপোনাৰ পৰা পইচা লুটা হয় আপোনাৰ ডেটাবোৰ কালেক্ট কৰা হয় গতিকে সতৰ্ক থাকক সচেতন থাকক এজন সুনাগৰিক হিচাপে আপুনি এই ভিডিঅ'টো পাৰিলে যিমানবোৰ আপোনাৰ চিনাকি মানুহ আছে সেইসকলক শ্বেয়াৰ কৰি দিয়ক সেই সকলো আপোনাৰ নিচিনা সজাগ আৰু সচেতন হৈ যাব পাৰে আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে যদি পাইছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি এনেকুৱা ঘটনা আপোনাৰ লগত ঘটিছে তেন্তে প্লিজ তাৰ বিৱৰণ দিবলৈ কমেণ্টত নাপাহৰিব আৰু যদি আপুনি এনেকুৱা স্কেমত কেতিয়াও পৰা নাই তেন্তে মই এজন সচেতন নাগৰিক হিচাপে কমেণ্টত জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত পুনৰ এবাৰ লগ পাম তেতিয়ালৈকে সুস্থ থাকক আৰু মোৰ পেজটো ফ'ল' কৰি লওক বা চেনেলটো ছাবস্ক্ৰাইব কৰি লওক সুস্থ থাকক সুৰক্ষিত থাকক বাই বাই জয় অসম